বেক টু মাই নিউ ব্লগ কি খবৰ আপোনালোকৰ আশা কৰোঁ চবৰে ভালেই আৰু আজি ভিডিঅ'টো এনেদৰে আৰম্ভ কৰিলোঁ 6:30 বজাত ভাবিলোঁ ঘৰতনো কিমান সোমাই থাকোঁ সেইবাবে এটা ভিডিঅ' বনাই দিওঁ নহয় জানো আৰু আপোনালোককো দেখাওঁ আজি দিনটো কি কৰোঁ তো তাৰ কাৰণে মোৰ ভিডিঅ'টো আৰু এতিয়া আমি চাহ একাপ খাই লওঁ চবেই মিলি আৰু আজি ভণ্টিও আহিছে আমাৰ ঘৰলৈ ইয়াৰ ভাওনা আছে ভাওনা চাবলৈ আৰু এতিয়া 6:30মান বাজিছে এয়া গা চা ধুলোঁ ধুই পেলাই কেইটামান ৰিলচ বনাই ল'লোঁ আৰু আপোনালোকে যদি মোৰ ইনষ্টাগ্ৰামটো চোৱা নাই ইয়াতে মই দি দিম আপোনালোকে চাই ল'ব আৰু এয়া চটো আহিছে টিউশ্যনৰ পৰা আজি হ'ল নেক্সট ডে আৰু এতিয়া বাজিছে 10:30 আৰু এতিয়া যাওঁ আমি এয়া ভাগৱত পাঠলৈ এয়া আমাৰ চটো নামঘৰলৈ যাওঁ চাকি বন্তি জ্বলাই আহোঁগৈ আপোনালোককো দেখাই যাম চাই যাব এয়া আমি নামঘৰ আহি পালোহি আৰু যিহে বেছি গৰম বহিবও জেগা নাই যিহেতু আমাৰ আজি দেৰিও হৈ গ'ল আমি এয়া লাষ্টতে বহি আছোঁ অলপমান আমি নামঘৰত গ'লোঁ চাকি বন্তি জ্বলাই পেলাই এয়া কিছু প্ৰসাদ খাই পেলাই এতিয়া আকৌ গৈ আছোঁ ঘৰলৈ আৰু এতিয়া আমি ৰাতিৰ ভাত সাঁজ খাই লওঁ আৰু এতিয়া ৰাতি 10:30মান বাজিছে আৰু এতিয়া যাওঁ অলপমান এয়া ওচৰতে ভাওনা আছে তাকে চাবলৈ আজি হ'ল নেক্সট ডে এয়া এতিয়া বাজিছে 10:30 আৰু যিহে চোকা ৰ'দ দিছে এয়া গা পা ধুই পেলাই আহি গ'লোঁ আৰু পাহৰি আছিলোঁ যে ভিডিঅ'টো বনাই আছিলোঁ আৰু যিহে গৰম বাহিৰত বাপৰে ওলাবই নোৱাৰি ক'তো আৰু এয়া ভাত বনাব হ'লেই অভি গ'ল এতিয়া ভাত পানী খাই তাক পঠিয়াই আহিলোঁ আৰু এতিয়া চাই যাওকচোন কি কৰোঁ আপোনালোকক আৰু এতিয়া এয়া ভাত সাঁজ খাই লওঁ দুপৰীয়াৰ ভাত পানী খাই হ'ল আৰু এতিয়া মই এখন পেলনীয়া গিলাচ পালোঁ পেলাব বেয়া লাগিল সেইবাবে ভাবিলোঁ অলপমান কিবা কৰিব চেষ্টা কৰিছোঁ কি আঁকিছোঁ নাজানো আৰু কি হয় তো আপোনালোকে চাই যাওকচোন কিনো হয় এইখন কি বনে নাজানো আৰু আপোনালোকক দেখাই আৰু এয়া মোৰ গ্লাছ পেইণ্টিংখন হৈ গ'ল ফাইনেলি কেনেকুৱা লাগিছে বাৰু মোক কমেণ্ট কৰি জনাবচোন আৰু এইফালে বনাইছোঁ মই এয়া বটল আৰ্ট কেইটামান কৰিছিলোঁ কোনটো ভাল লাগিছে মোক কমেণ্ট কৰি জনাব আৰু এতিয়া বাজিছে 5:30 আৰু এতিয়া খাই লওঁ আমি মেক্ৰণি অলপমান চটো আৰু মই চটো মজা আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে যদিহে ভাল লাগিলে চাই লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ বাই বাই আকৌ লগ পাই আছোঁ নতুন টাইম